ধনী হৈ গ'লা হা তোমাক মই এখন কিনি দিলোঁ কাৰণে ধনী হৈ গ'লা নে সেইটো কথা ন তুমি দেহা আকৌ তুমি কাৰ দেহানো ভিউৱান আজি সন্ধিয়া টাইমটো অংশুমানক পঢ়াই শুনাই আজৰি হ'লোঁ আৰু এতিয়া অকণমান অংশুমানক লৈ যাম মেলালৈ মেলা আহিছে দেৰগাঁৱলৈ স্মৃতি পথাৰলৈ আৰু ব'লকচোন আপোনালোককো দেখাই যাম কি কি ল'ম আমি আহি আছোঁ আৰু আন্ধাৰ বাপৰে বৰষুণ দি আছে চিপ চিপকৈ বেছিহে দিছে নি চাই দিয়া চিপ চিপ বৰষুণ চিপ 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 বৰষুণ তিতাৰে পুৰা ফুৰি ল'লোঁ পুৰা বস্তুবোৰ চাই ল'লোঁ এতিয়া অংশুমানে গাড়ী এখন দেখিছোঁ উঠাই দিওঁ অংশুমানক আমাৰ অংশুমানে গাড়ীত উঠিছে ধৰি থাকা ইয়াত ধৰা তুমি চলাই থাকা চলোৱা
এডাল ফুচকা ভাল নহয় ফুচকা পাপৰি চাট তুমি লোৱাচোন কি খাবা কি খাবা এইবোৰ আচাৰহে খাবানে কঁঠাল কিহৰ লোৱা লোৱা কিবা এটা ল'লে খাবানে ভাল লাগিছে নাই কি ল'লা দেখাই দিয়া মেগনেটৰ মেগনেট স্লেট লিখিবাগৈনে কিবা আৰু পাপৰি চাট দিব এতিয়া এয়া চাওক মজা লাগিছে দেখি এতিয়া পাপৰ চাট খালোঁ এতিয়া আলু চাট অ' দেখা হাই কৈ দিয়া হাই কি খাইছা তুমি আলু চাট ঘৰলৈ যাওঁ এয়া অংশুমানে ল'লে ফুচকা খালোঁ তাৰপিছত পাপৰ আলু ফুচকা চাট খালোঁ আলু চাট খালোঁ এতিয়া আৰু টাটা বাবাই বাণিজ্য মেলা টাটা বাবাই এখন আনিলে অংশুমানে এনেকৈ লিখিব পাৰে ইয়াত এইটো এনেকৈ লিখিব পাৰে আৰু এইডালে ইয়াৰ এইটো চা লিখা বেয়া কৰি পেলাবা দেখোন তুমি কৰিব নালাগে আমি মুচি দিম লিখা শূন্য এটা লিখা গোল এটা সেইটো বঢ়িয়া হৈছে হ'ব তুমি গোটেইবোৰ লিখি লোৱা হাঁহি চাওক হাঁহি দিয়া কেনেকুৱা লাগিছে হাঁহি দিয়া